দুৰ্ঘটনা দিনক দিনে বাঢ়ি গৈ আছে যে আমি সাৱধানতা যদি অৱলম্বন নকৰোঁ তেতিয়াহ'লে এই দুৰ্ঘটনাবিলাক সদায় বাঢ়িয়ে গৈ থাকিব আৰু আমাৰ মাজৰ পৰা বহুতো মানুহ হয়তো হেৰুৱাই যাব। মই আজি আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ যে বৰ্তমান সময়ত যিমানখিনি দুৰ্ঘটনা হৈ আছে তাক আমি কেনেকৈ কমাব পাৰোঁ। মোৰ মনত এটা কথা আহিছে যে আমি যদি আমাৰ বিপৰীত ছাইডৰ পৰা অহা গাড়ীবিলাক, আমাৰ কাষেৰে যোৱা গাড়ী, আমাৰ পিছফালৰ পৰা অহা গাড়ী বা অভাৰটেক কৰি যোৱা গাড়ীবিলাকৰ যিকেইজন ড্ৰাইভাৰ আছে, সেই ড্ৰাইভাৰবিলাকক যদি আমি মূৰ্খ বুলি ভাবোঁ তেতিয়াহ'লে মই ভাবোঁ আমাৰ দুৰ্ঘটনাৰ বিলাক কমি যাব। কিয়নো যদি মই নিজকে ভাবোঁ যে মই গাড়ী চলাইছোঁ, মই বাইক চলাইছোঁ, ময়ে এজন ভাল ড্ৰাইভাৰ, যদি মই নিজকে ভাল ড্ৰাইভাৰ বুলি ভাবোঁ আৰু বেলেগক যদি মূৰ্খ বুলি ভাবোঁ তেতিয়াহ'লে সদায় আমি সাৱধান হ'ব পাৰিম। কিয়নো বিপৰীত ছাইডৰ পৰা অহা মূৰ্খ এজন গাড়ী চলাই আছে, গতিকে আমি অলপ সাৱধানে চলাটো দৰকাৰ। গতিকে এইখিনি কথা মনত ৰাখিব আৰু এনেকৈ মনত ৰাখিলে হয়তো আমাৰ মাজত দুৰ্ঘটনাবিলাক কমি আহিব।